ৰ'ব ভিডিঅ'টো প্ৰথম পাই ষ্টাৰ্ট কৰিছোঁ। এফালে দেখিছেনে দুইজনী বহি লৈছোঁ টেম্পুৰ পিছফালে, এফালে পোৱালীকেইটা। আমি আহিছোঁ আজি বিষ্ণু মন্দিৰ যাবলৈ, যিহেতু আছোঁ বাহঁতৰ ঘৰত। বাহঁতৰ ঘৰৰ পৰা বিষ্ণু মন্দিৰ একেবাৰে ওচৰত হয় আৰু আজি বিশেষ এটা দিন হয়। এই যে ল'ৰাটো দেখিছে, এই ল'ৰাটো হৈছে মোৰ ভাগিন, মানে বাৰ ল'ৰাটো। তাৰ আজি জন্মদিন আৰু সেই জন্মদিন বুলিয়ে আমি আহিছোঁ বিষ্ণু মন্দিৰলৈ, বাহঁতে তাত শৰাই দিবলৈ। আৰু মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ। ইমান বেছি ধুনীয়া লাগিছে আহি লৈ ইয়াত। আৰু প্ৰথমতে আমি আহিলোঁ এইফালে দোকানৰ ফালে, য'ত আমি চাকি ল'লোঁ আৰু লগতে চাকিৰ লগত তাত দিয়ে পদুম ফুল। তাৰপিছত আমি ধুনীয়াকৈ মন্দিৰৰ ভিতৰলৈ গ'লোঁ। এইফালে বহুত বেছি মানুহ আছিল সেইদিনা, আৰু তাৰ বাৰ্থডে আছিল 19 ফেব্ৰুৱাৰীৰ দিনা, বৃহস্পতিবাৰ। আৰু মন্দিৰ অহাৰ পিছত গম পালোঁ যে বৃহস্পতিবাৰ আৰু দেওবাৰে ভাগৱত পাঠ কৰা হয়। আৰু প্ৰথমতে আমি ইয়াত জ্বলাই ল'লোঁ চাকিৰ যিহেতু ব্যৱস্থাটো বাহিৰ চাইডে আছে, সেইকাৰণে ধুনীয়াকৈ চাকি দি কৰি ল'লোঁ। তাৰপিছত আমি গ'লোঁ ভিতৰৰ ফালে, আৰু আমি ভিতৰত আহোঁ মানে তেতিয়া ভাগৱত আৰম্ভ হ'ব, আৰু তেনেকুৱাতে আমি আৰম্ভ হোৱাৰ আগতেই ধুনীয়াকৈ সেৱা কৰিবলৈ পালোঁ। এইফালে মন্দিৰ ভাগ আছে, তাতে আমি ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। আমি ইমান ধুনীয়া এটা সময়ত পালোহি, য'ত শংখ দবা একেলগে বাজি উঠি এতিয়া গাব ভাগৱত পাঠ। আৰু আমি ধুনীয়াকৈ সেৱা কৰি আহি এফালে বহি ল'লোঁ, আৰু তাৰপিছত দিলে প্ৰসাদ। মানে সেৱা কৰি উঠাৰ লগে লগে এটা এটা প্ৰসাদৰ টোপোলা দিয়ে তাত, আৰু ধুনীয়াকৈ আমি প্ৰসাদো ল'লোঁ। আৰু এইফালে শুনকচোন, একদম ভাগৱত গাই আছে ধুনীয়াকৈ। প্ৰসাদ যে দিছিলে, এফালে প্ৰসাদ উলিয়াই ল'লোঁ। ভাগৱত শুনি শুনি ধুনীয়াকৈ প্ৰসাদো খালোঁ। মই যিহেতু বিষ্ণু মন্দিৰ প্ৰথমবাৰৰ কাৰণে আহিছোঁ, আৰু আহি বিৰাট বেছি ভাল লাগিল, যিহেতু বাৰটোও আছিলে বৃহস্পতিবাৰ। ধুনীয়াকৈ ভাগৱত শুনিলোঁ, মনটো একদম পবিত্ৰ হৈ গ'ল, আৰু একদম এটা শান্তিৰ পৰিৱেশ। যদিহে আপোনালোক অহা নাই, নিশ্চয় এবাৰ আহিব। আৰু এইফালে দেখিছেনে, আমাৰ পোৱালীয়ে কিন্তু প্ৰসাদ খাই বহুত বেছি ভাল পায়। একদম ধুনীয়াকৈ সিও প্ৰসাদ খালে, আৰু সি অকণমানো উৎপাত কৰা নাই, ধুনীয়াকৈ সিও ভাগৱত পাঠ শুনি আছে। শুনিলেনে ভাগৱত পাঠ? ধুনীয়াকৈ আমি শেষ কৰি ওলাই আহিলোঁ বাহিৰ ফালে, আৰু তেনেকুৱাতে আমাক মাতিলে চাহ খাবলৈ। এফালে আহিলোঁ চাহ খাবলৈ। ইমান বেছি ধুনীয়া পৰিৱেশ, ইমান চাফ চিকুণতা, সঁচাকৈ বিৰাট বেছি ধুনীয়া লাগিছে আহি পেলাই ইয়াত। আৰু দেউতাই ইয়াত বহি বহি কৈ আছিলে যে ৰাস্তা কাষৰ সকলোখিনি মন্দিৰে উঠাব পাৰিলে যেতিয়া বাইপাছৰ ৰাস্তা হৈছিলে, কিন্তু এইভাগ মন্দিৰহে উঠাব নোৱাৰিলে। বহুত বেছি মহত্বতা আছে এই মন্দিৰ ভাগৰ, সঁচাকৈ। ইফালে কথা কৈ থাকোঁতে ধুনীয়াকৈ চাহ আহি গ'ল, আৰু ধুনীয়াকৈ লাল চাহ একাপ একাপ খাই ল'লোঁ, লগত বিস্কুট। আৰু এইফালে চাওকচোন, আমাৰ টিকলাটো ইমান বেছি মানুহ দেখিছে, আৰু লগতে এইখিনিত দৌৰিব পাৰিছে যে সি খুব বেছি ভাল পাইছে। আৰু তাৰপিছত আমি চাহ খাই কৰি ওলাই দিলোঁ মন্দিৰৰ পৰা। এই ভিডিঅ'টোৰ যোগেদি বিষ্ণু মন্দিৰ ভাগ দেখালোঁ। যদিহে আপোনালোক অহা নাই, নিশ্চয় এবাৰ আহিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।